সো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ এইটো ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডতে বেংক একাউণ্ট লিংকেজ ফৰ্ম কেনেকৈ ফিল কৰিব, কি ডকুমেণ্টছ জমা দিব লাগিব, ক'ত জমা দিব এইটো ফৰ্ম আৰু ক'ত ফৰ্মটো লাভ কৰিব, গোটেইখিনি তথ্য আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো সৰুৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। চ' কেনেকৈ ফৰ্মটো ফিল কৰিব, ইয়াত ফিল কৰোঁতে যদি কোনো ভুল হয় সেইটো পিছত আপোনালোকক প্ৰব্লেম দেখা দিব পাৰে। তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব। মই আপোনালোকক প্ৰতিটো ষ্টেপ ইয়াত দেখুৱাই দিম। চ' তাৰ কাৰণে এইটো ফৰ্ম আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। ফৰ্মটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তাৰপিছত ওপৰত চাওক দিয়া আছে দ্য ব্ৰাঞ্চ মেনেজাৰ, তাৰপিছত আপোনাৰ ব্ৰাঞ্চৰ নামটো খালী ঠাইত বহুৱাই দিব। এইফালে ডেট দিয়া আছে, ডেটটো দিব। ইয়াত চাওক আধাৰ বেংক একাউণ্ট নাম্বাৰ ডাঙৰকৈ দিয়া আছে। বেংকৰ নাম দিয়াৰ পিছত তলত আছে তলত আকৌ বেংক একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব। কৰাৰ পিছত কনচেণ্ট এইবিলাক যিটো অপশ্যন দি আছে এইবিলাক আপুনি পঢ়ি ভালকৈ চাই পেলাই ইয়াত টিক মাৰ্ক লগাই দিব। যদি শুদ্ধ হৈ থাকে সকলোবোৰ টিক মাৰ্ক লগাই দিব। দিয়াৰ পিছত চাওক আধাৰ নম্বৰ আপোনালোকে এণ্টাৰ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড চাই ইয়াত শুদ্ধকৈ এণ্টাৰ কৰিব। তাৰপিছত আধাৰ কাৰ্ডত যি নাম আছে সেই একেই নামটো ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত এই খালী ঠাইটোত আপোনালোকে চিগনেচাৰ এটা কৰিব লাগিব। যদি চিগনেচাৰ কৰিব নোৱাৰে তেন্তে আপোনালোকে হাতৰ বুঢ়া আঙুলিৰ থাম দিব ইয়াত লাগিব। তাৰপিছত আপোনালোকে নাম দিব লাগিব, মোবাইল নম্বৰ, ইমেইল যদি আছে দিব লাগিব। ইয়াতে আপোনালোক এটা কথা কৈ দিওঁ যে ইয়াৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ কপিটো চেল্ফ এটেষ্টেড মানে তলত চহী কৰি ইয়াৰ লগত গাঁঠি দিব লাগিব। এইটো ফৰ্মৰ লগত দিব লাগিব। বেংক একাউণ্ট দিব প্ৰয়োজন নাই, যদি দিব পাৰে আৰু নিদিলেও কোনো অসুবিধা নাই। আপোনালোকে কেৱল মাত্ৰ আধাৰ কাৰ্ডটো দিলে হৈ যাব। তলত যিবিলাক দি আছে এইবিলাক আপোনাৰ একো কৰিব নালাগে। এইটো কেৱল অফিচৰ কাৰণে হয়। এইটো অফিচৰ ফালৰ পৰা ইউজ কৰিব। এইটো অফিচাৰ বিলাকে ইয়াত চহী কৰিব। ইয়াত চাওক বেংক অথৰাইজড অফিচিয়েল, ইয়াত চহী কৰি চিল মাৰিব। চ' বন্ধুসকল, এইটো ভিডিঅ' আপোনালোকে চাই যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যন ফৰ্মটো পাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। চ' বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতেই। পৰৱৰ্তী ভিডিঅ' মই চেনেল ছাবস্ক্ৰাইব কৰি বেল বটনত প্ৰেছ কৰি দিব। ধন্যবাদ।